সুভাষ চন্দ্ৰ বসুৰ বিষয়ে ব্ৰিটিছ শাসনৰ পৰা ভাৰতীয় মুক্তিকামী জনতাই দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুকলি কৰি আনিবলৈ সংকল্পবদ্ধ হৈছিল। পৰাধীনতাৰ শিকলি ছিঙিবলৈ প্ৰাণপণে চেষ্টা কৰা এজন অন্যতম ব্যক্তি হ'ল সুভাষ চন্দ্ৰ বসু। নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰা সুভাষ চন্দ্ৰ বসু হ'ল ভাৰতৰ এজন কিংবদন্তি পুৰুষ। ভাৰতৰ স্বাধীনতাৰ বাবে সুভাষ চন্দ্ৰ বসুৱে অহোপুৰুষাৰ্থ কৰিছিল। জন্ম চন 23 জানুৱাৰী 1897 চন। জন্মস্থান কটক, উৰিষ্যা। অভিভাৱক পিতৃ জানকীনাথ বসু, মাতৃ প্ৰভাৱতী দেৱী। শিক্ষা প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুল, ৰেঞ্চ কলেজিয়েট স্কুল, প্ৰেচিডেন্সি কলেজ, স্কটিছ চাৰ্চ কলেজ, কলিকতা বিশ্ববিদ্যালয়, কেম্ব্ৰিজৰ ফিটজউলিয়াম কলেজ। মৃত্যু 14 আগষ্ট 1945 চন। আন্দোলনকাৰী ৰূপে সুভাষ চন্দ্ৰ বসু 1921 চনত বিদেশৰ পৰা ভাৰতলৈ উভতি আহিয়ে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে স্বৰাজ নামেৰে এখন বাতৰি কাকত আৰম্ভ কৰাৰ লগতে বংগ প্ৰদেশ কংগ্ৰেছৰ সমিতি প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল সুভাষ চন্দ্ৰ বসুৱে। ইয়াৰ পৰৱৰ্তী সময়ত নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি আৰু বংগ প্ৰদেশৰ কংগ্ৰেছ সচিবৰূপে সুভাষ চন্দ্ৰ বসু নিৰ্বাচিত হয় 1923 চনত। আৰু এইখিনি সময়তে সুভাষ চন্দ্ৰ বসুৰ বংগৰ উগ্ৰ জাতীয়তাবাদৰ মুখপাত্ৰ চিত্তৰঞ্জন দাসৰ লগত এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠে। গুৰুত্বপূৰ্ণ কথা যে চিত্তৰঞ্জন দাসে আৰম্ভ কৰা ফৰৱাৰ্ড নামৰ বাতৰি কাকতখনৰো সম্পাদক ৰূপে দায়িত্ব পালন কৰিছিল। আজাদ হিন্দ ফৌজৰ গঠন। অহিংস নীতিৰে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা সংগ্ৰাম সেই সময়লৈকে সফলতা অৰ্জন নকৰাৰ বাবে সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতিৰ পৰিৱৰ্তে সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰি গৃহবন্দী হৈ থকা অৱস্থাৰ পৰাই 1941 চনৰ 17 জানুৱাৰীত গোপনে ভাৰত ত্যাগ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে ছোভিয়েট ইউনিয়নৰ সহায় ভিক্ষা কৰে সুভাষ চন্দ্ৰ বসুৱে। কিন্তু ছোভিয়েট ইউনিয়নে ব্ৰিটিছৰ সকলৰ সমৰ্থন দিয়াৰ পৰিপ্ৰেক্ষিতত বসুৱে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনলৈ যাত্ৰা কৰে আৰু তাতেই হিটলাৰৰ সহযোগত ভাৰতীয় যুদ্ধবন্দীসকলক লৈ এটা সৈন্যবাহিনী গঠন কৰে। ইয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু সেই সময়ত ভাৰতবৰ্ষৰ এক অন্যতম বিপ্লৱী ৰাসবিহাৰী বসু জাপানত আছিল। ৰাসবিহাৰী বসুৱে দক্ষিণ পূব এছিয়াত থকা ভাৰতীয়সকলক তথা এছিয়াত থকা ভাৰতীয়সকলক জাপানৰ হাতত বন্দী হৈ থকা ভাৰতীয় সেনাসকলক লৈ ভাৰতক স্বাধীন কৰাৰ পৰিকল্পনা কৰি সেই উদ্দেশ্য আগত লৈ বেংককত ভাৰতীয়সকলক লৈ এক বিৰাট সমাৱেশ আয়োজন কৰিছিল 1942 চনৰ 15 জুনত। আৰু এই সমাৱেশৰ এক প্ৰস্তাৱ অনুসৰি দক্ষিণ পূব এছিয়ালৈ নিমন্ত্ৰণ কৰে সুভাষ চন্দ্ৰ বসুক। ইয়াৰ পৰৱৰ্তী সময়ৰ বিভিন্ন আলোচনা তথা পৰিকল্পনাৰ মাজেৰে 1942 চনৰ 1 ছেপ্টেম্বৰত ৰাসবিহাৰী বসু ভাৰতীয় সেনাবাহিনীৰ কেপ্টেইন মোহন সিং আৰু জাপানী পৃষ্ঠপোষকতাত ভাৰতবৰ্ষক স্বাধীন কৰাৰ মানসেৰে আজাদ হিন্দ ফৌজ গঠন কৰা হয়। আজাদ হিন্দ ফৌজৰ গঠন পৰৱৰ্তী সময় 1943 চনৰ 15 আগষ্টত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ অৰ্থাৎ ভাৰতীয় জাতীয় বাহিনী সৰ্বাধিনায়ক পদবী গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথা যে সুভাষ চন্দ্ৰ বসুৰ শক্তিশালী তথা আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে জাতি ধৰ্ম নিৰ্বিশেষে সকলো সৈনিকে সুভাষ চন্দ্ৰক নেতাজী বুলি অভিহিত কৰিছিল। মৃত্যু ইহাতে সৃষ্টি হোৱা নানা প্ৰতিকূল অৱস্থা তথা সমস্যাৰ মাজতে কিছুদিন যুদ্ধ কৰি অৱশেষত আজাদ হিন্দ ফৌজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰু 1945 চনৰ 23 আগষ্টত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হয় বুলি জনা যায়। কিন্তু সুভাষ চন্দ্ৰ বসুৰ মৃত্যু বৰ্তমান সময়লৈকে এক ৰহস্য হৈয়ে আছে। বৰ্তমানো ইয়াৰ বিষয়ে এটা সৰ্বজনগৃহীত সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ হোৱা নাই। সামৰণি
সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো অৰ্থাৎ 23 জানুৱাৰী দিনটো সমগ্ৰ ভাৰতত পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতৰ স্বাধীনতাত প্ৰভৱোৎ বৰঙণি যোগোৱা নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ সদায় ইতিহাসৰ পাতত জিলিকি থাকিব। জাতীয় প্ৰেমৰ বাবে অমৰ হৈ থকা সুভাষ চন্দ্ৰ বসু নৱপ্ৰজন্মৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎসাহিত হৈ থাকিব। ধন্যবাদ।